অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 14 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। বিজেপিৰ পৰা অসম শাসনৰ দায়িত্ব ল'ব সংখ্যালঘুৱে, মিয়াৰ বহুত দম আছে। এই মন্তব্য AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ। সংখ্যালঘুক দায়িত্ব দিয়ক চৰকাৰে, সংখ্যালঘুক চৰকাৰে দায়িত্ব দিয়ক। নিৰ্বাচনৰ পাছতে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ। অসম শাসনৰ দায়িত্ব ল'বলৈ সাজু সংখ্যালঘু লোকসকলে। বিজেপিয়ে বেইজ্জত কৰা মিয়াৰ বহুত দম আছে বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। শিক্ষাখণ্ড এইবাৰ আমাৰ হাতত দিয়ক। বদৰুদ্দিন আজমলে কৈছে শিক্ষাখণ্ড এইবাৰ আমাৰ হাতত দিয়ক। কেৱল মিয়াক গালি পাৰি থাকিয়েই নিজৰ কঁকাল ভাঙিছে বিজেপিয়ে। মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজকে শেষ কৰিছে বুলি মন্তব্য কৰে বদৰুদ্দিন আজমল ডাঙৰীয়াই। শিক্ষা বিভাগৰ কঁকাল ভাঙিছে বিজেপি চৰকাৰে। চৰকাৰ চলাব নোৱাৰে যদি স্পষ্ট কৰক বিজেপিয়ে। নৱপ্ৰজন্মৰ জীৱন ধ্বংস নকৰিব বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। শিক্ষা যদি ভাল কৰিব নোৱাৰে সংখ্যালঘুৰ হাতত গতাই দিয়ক বুলি তেওঁ উল্লেখ কৰিছে। আমি দেখুৱাই দিম কেনেকৈ মানদণ্ড উন্নত কৰিব লাগে। লজ্জা লাগিব লাগে মুখ্যমন্ত্ৰীৰ। মিয়াৰ নহয় ৰাজ্যৰ ল'ৰা ছোৱালীৰ কঁকাল ভাঙিছে বিজেপিয়ে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ বিজেপিক উভতি ধৰিছে AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে। বিজেপিতকৈ অসম ভালদৰে শাসন কৰিব সংখ্যালঘুৱে। তেওঁ আৰু উল্লেখ কৰে যে বিজেপিতকৈ ভালদৰে শাসন কৰিব সংখ্যালঘু লোকসকলে। সংখ্যালঘুক দায়িত্ব দিয়ক চৰকাৰে। নিৰ্বাচনৰ পাছতে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ব্যৰ্থ সকলো আলোচনা, ইৰাণক বলে পৰা নাই আমেৰিকাই। পুনৰ আহিছে এটা ভয়াৱহ খবৰ। ইন্ধনৰ ভয়ংকৰ সংকটৰ দিশে এতিয়া পৃথিৱী। ইৰাণক অস্ত্ৰ বলেৰে নোৱাৰে আমেৰিকাৰ নতুন পন্থা। হৰমুজ প্ৰণালী অৱৰোধ কৰাৰ সিদ্ধান্ত আমেৰিকাৰ। ইৰাণৰ পৰা হৰমুজৰ নিয়ন্ত্ৰণ কাঢ়ি ল'ব ডনাল্ড ট্ৰাম্পে। এই মন্তব্য ট্ৰাম্পৰ। আমেৰিকাৰ নৌসেনাই নিয়ন্ত্ৰণ কৰিব হৰমুজৰ জলপথ। ট্ৰাম্পৰ এই সিদ্ধান্তৰ পাছতেই বিশ্বজুৰি হাহাকাৰৰ সৃষ্টি হৈছে। ট্ৰাম্পৰ এই সিদ্ধান্তৰ পিছতেই বিশ্বজুৰি এতিয়া হাহাকাৰৰ সৃষ্টি হোৱা দেখা গৈছে। আমেৰিকাই হৰমুজ অৱৰোধ কৰিলে সদায় নেৰিব ইৰাণে। বিপদত পৰিব ভাৰতকে ধৰি এছিয়াৰ বহু ৰাষ্ট্ৰ। ইন্ধনৰ বাবে মধ্যপ্ৰাচ্যৰ ওপৰত নিৰ্ভৰশীল ৰাষ্ট্ৰৰ হ'ব বিপদ। বিশ্বজুৰি অভাৱনীয় হাৰত বৃদ্ধি হ'ব ইন্ধনৰ দাম। পাকিস্তানত যুদ্ধবিৰতিৰ আলোচনা ব্যৰ্থ হোৱাৰ পাছতে এই সিদ্ধান্ত। হৰমুজ জলদ্বীপ বন্ধ কৰিব আমেৰিকাই। ডাঙৰ ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। সকলো ৰাষ্ট্ৰৰ জাহাজ নিষিদ্ধ হ'ব হৰমুজ জলদ্বীপত। ইৰাণৰে বৈঠক অমীমাংসিত হোৱাৰ পিছতেই এই সিদ্ধান্ত আমেৰিকাৰ। ষ্ট্ৰেইট অফ হৰমুজ জাহাজৰ চলাচল নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে ইৰাণৰে। পুনৰ সংঘাত বৃদ্ধি আমেৰিকাৰ। ষ্ট্ৰেইট অফ হৰমুজত জাহাজ চলাচল নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে আমেৰিকাই। ইৰাণৰে পুনৰ সংঘাত বৃদ্ধি আমেৰিকাৰ। এই সিদ্ধান্তৰ পিছতে উত্তেজনা বৃদ্ধি হৰমুজ জলদ্বীপত। ইন্ধনৰ ভয়ংকৰ সংকটৰ দিশে এতিয়া পৃথিৱী। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ আমি চৰকাৰ গঠন কৰিম। মন্তব্য কৰিছে AJPৰ তৰফৰ পৰা। এইবাৰ আমি গঠন কৰিম চৰকাৰ। 68ৰ পৰা 74 আসন লাভেৰে চৰকাৰ গঠন কৰিব বিৰোধীয়ে। 35ৰ পৰা 40খনতকৈ অধিক আসন লাভৰ সম্ভাৱনা নাই বিজেপিৰ। মন্তব্য অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীপ ভূঞাৰ। এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীপ ভূঞাই। এইবাৰ আমি চৰকাৰ গঠন কৰিম। তেওঁ কৈছে যে এইবাৰ চৰকাৰ বিৰোধীয়ে গঠন কৰিব। মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীপ ভূঞা। 35ৰ পৰা 40খনতকৈ অধিক আসন লাভৰ সম্ভাৱনা নাই বিজেপিৰ। তেওঁ আৰু মন্তব্য কৰে যে 35ৰ পৰা 40খনতকৈ অধিক আসন লাভ নকৰে বিজেপিয়ে। এই মন্তব্য তেওঁ কৰা দেখা গৈছে। আৰু 68ৰ পৰা 74 আসন লাভেৰে চৰকাৰ গঠন কৰিব বিৰোধীয়ে।
বিৰোধীয়ে চৰকাৰ গঠন কৰিব আৰু বিৰোধীয়ে 68ৰ পৰা 74খন আসন পোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে। মন্তব্য জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীপ ভূঞাই মন্তব্য কৰে যে 68ৰ পৰা 74খন আসন লাভেৰে চৰকাৰ গঠন কৰিব বিৰোধী পক্ষই আৰু 35ৰ পৰা 40খনতকৈ অধিক আসন লাভৰ সম্ভাৱনা নাই বিজেপিৰ। মন্তব্য অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীপ ভূঞাৰ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হোৱাৰ পাছত সন্মুখলৈ আহিছে এটাৰ পাছত আন এটা অভিযোগ। মেট্ৰিক পৰীক্ষাত 43জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 41গৰাকীয়ে ফেইল কৰা দেখা গৈছে। শিক্ষকক জবাবদিহি ৰাইজৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মেট্ৰিক পৰীক্ষাত 43জন ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল, তাৰ পৰা 41গৰাকীয়ে ফেইল কৰিছে। মাত্ৰ 2গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাছ কৰা দেখা গৈছে। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ হোতাৰগাঁও পাব্লিক হাইস্কুলত। এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিদ্যালয়খনৰ 43গৰাকী ছাত্ৰ ছাত্ৰী। 41গৰাকী ছাত্ৰ ছাত্ৰীৰে শোচনীয় ফলাফলৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। অভিভাৱকে জবাবদিহি কৰে বিদ্যালয়খনৰ 18গৰাকী শিক্ষক শিক্ষয়িত্ৰীক। ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত শিক্ষকে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। নগাঁও জিলাৰ আয়ুক্তক সোনকালে ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। মেট্ৰিক পৰীক্ষাত 43গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 41গৰাকীয়ে ফেইল হোৱা দেখা গৈছে। নগাঁও জিলাৰ হোতাৰগাঁও পাব্লিক হাইস্কুলত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ মেইন কাৰণটো হ'ল মেট্ৰিক পৰীক্ষাত 43গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল বা অৱতীৰ্ণ হৈছিল, কিন্তু তাৰে 41গৰাকীয়ে ফেইল হোৱা দেখা গৈছে। নগাঁও জিলাৰ আয়ুক্তক সোনকালে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে। ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত শিক্ষকে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। অভিভাৱকে জবাবদিহি কৰে বিদ্যালয়খনৰ 18গৰাকী শিক্ষক শিক্ষয়িত্ৰীক। 41গৰাকী ছাত্ৰ ছাত্ৰীয়ে শোচনীয় ফলাফলৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁও জিলাৰ হোতাৰগাঁও পাব্লিক হাইস্কুলত। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিদ্যালয়খনৰ 43গৰাকী ছাত্ৰ ছাত্ৰী, তাৰে মাত্ৰ 2গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাছ কৰা দেখা গৈছে। বাকী 41গৰাকী ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰা দেখা গৈছে। নগাঁও জিলাৰ হোতাৰগাঁও পাব্লিক হাইস্কুলত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ, গতিকে খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। অচিনাকি লিংকত ক্লিক কৰিলে বিপদ। কুৰিয়াৰ বা অনলাইন শ্বপিং সাইটৰ নামত চলিছে প্ৰবঞ্চনা। বিহুৰ সময়তে খালী হৈ পৰিব পাৰে আপোনাৰ বেংক একাউণ্ট। যিহেতু বিহু এতিয়া চলি আছে, গতিকে বিহুৰ সময়তে আপোনাৰ বেংক একাউণ্ট খালী হৈ যাব পাৰে। গতিকে এতিয়া আপুনি সাৱধান হ'ব লাগিব, কাৰণ বিহুৰ সময়তে চাইবাৰ অপৰাধীৰ প্ৰবঞ্চনাত আপুনি ভৰিব পাৰে। গতিকে আপুনি এতিয়াই সাৱধান হৈ যাওক আৰু খবৰটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এতিয়াই অৱগত হৈ যাব পাৰে। বিহুৰ সময়তে খালী হৈ পৰিব পাৰে আপোনাৰ বেংক একাউণ্ট। ভুলতো এইকেইটা নম্বৰৰ পৰা অহা ফোন ৰিচিভ নকৰিব। কোনো কাৰণতে USSD কোড 21 61 আৰু 67 ডাইল নকৰিব। কোনো সামগ্ৰী ডেলিভাৰী দিয়াৰ নামতো আপোনালৈ আহিব পাৰে মেছেজ। ভুলতো ক্লিক নকৰিব এনেকুৱা ধৰণৰ লিংকত। অসম আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ। আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে। যদি আপুনি এনেকুৱা ধৰণৰ বিপদত পৰে তেনেহ'লে লগে লগে আপুনি চাইবাৰ অপৰাধৰ বলি হ'লেই ডাইল কৰক আপুনি 1930 নম্বৰত। কোনো সামগ্ৰী ডেলিভাৰী দিয়াৰ নামতো আপোনালৈ আহিব পাৰে মেছেজ। কুৰিয়াৰ অথবা অনলাইন শ্বপিং সাইটৰ পৰা আহিব পাৰে লিংক। আপুনি ভুলতো এনেকুৱা ধৰণৰ লিংকত ক্লিক নকৰিব। অসম আৰক্ষীয়ে মুকলি কৰিছে ইতিমধ্যে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হয়তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে। 1930 নম্বৰত আপুনি ডাইল কৰি লগে লগে অভিযোগ দিব পাৰিব যদি এনেকুৱা ধৰণৰ প্ৰবঞ্চনাৰ বলি হয়। আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।